তুমি তোমাৰ মা দেউতাই পাগল হৈছে নেকি? সিহঁতে বোলে গাড়ী বুক কৰিছে, পাৰ্মানেণ্টকে ইয়াত থকাকৈ আহিব। পাগল হৈছে নেকি সিহঁত? মূৰত একো নাই? একচুৱেলি সিহঁতক ফোন কৰি ময়ে মাতিছিলোঁ। দাদাই মা দেউতাক লগত ৰখাত অলপ আপত্তি কৰিছে, কাৰণ আমাৰ বৌয়ে অলপমান প্ৰব্লেম ক্ৰিয়েট কৰিছে ঘৰত, সেইকাৰণে। আৰে তুমি কি বুলি ভাবিছা? মোক এবাৰো সুধিব নোৱাৰিলা নে? সোধাৰ প্ৰয়োজন নাই বুলি ভাবিছা? কি বুলি ভাবিছা তুমি নিজকে? আৰে ইয়াত সুধিব লগা কি আছে? মোৰ মা দেউতা হয়, মোক জন্ম দিছে, আৰু এই ঘৰটো অকল তোমাৰে নহয়, ইয়াত মোৰো অধিকাৰ আছে। কিন্তু তুমিয়েতো কৈছিলা ন, এই ঘৰখনত তোমাৰ আৰু মোৰ বাহিৰে কোনেও থাকিব নোৱাৰে। এতিয়া তোমাৰ মা দেউতা কিয় আহে? যিটো মই তোমাৰ মা দেউতাক ইয়াত ৰাখিব মানা কৰিছিলোঁ, মোৰ মা দেউতাক নহয়। মোৰ মা দেউতা ইয়াত থাকিলে মই কমফৰ্ট ফিল কৰোঁ। কিন্তু শুনা, এটা কথা ক্লিয়াৰ কৰি দিওঁ, তোমাৰ মা দেউতাই ইয়াত থকাকৈ আহিব নোৱাৰে। আৰে যিটো তুমি নিজে ভাবাচোন, মোৰ মা দেউতাক দাদাই ঘৰৰ পৰা বাহিৰ কৰি দিছে, সিহঁতৰ লগত ৰখাত আপত্তি কৰিছে, আৰু মই সিহঁতৰ নিজৰ ছোৱালী হিচাপে মা দেউতাক লগত ৰখাটো মোৰ দায়িত্ব হয়। মোৰ ভালকৈ মনত আছে তুমি কি কৈছিলা। তুমি কৈছিলা এই ঘৰটোত আমাৰ দুয়োৰে বাহিৰে বেলেগ থাকিলে কেতিয়াও কমফৰ্ট ফিল নকৰোঁ। এতিয়া কিয় আহে তোমাৰ মা দেউতাই? আৰু তোমাৰ কাৰণে মই মোৰ দেউতাক গাঁৱৰ ঘৰত ৰাখিছোঁ। তুমি প্লিজ মোক বুজিব চেষ্টা কৰা। চোৱা, তেওঁলোক মোৰ মা দেউতা হয়, মোক জন্ম দি তুলি তুলি ডাঙৰ দীঘল কৰিছে। তেওঁলোকক মোৰ প্ৰয়োজন হৈছে। তেওঁলোকৰ এই বিপদৰ সময়ত মই আধা ৰাস্তাতে এৰি দিম নেকি? এইটো কি ইমান টেনশ্যন ল'ব লগা কথা? তুমি যেনেকৈ মোৰ মা দেউতাৰ লগত থাকিব নোৱাৰা, ময়ো তোমাৰ মা দেউতাৰ লগত থাকিব নোৱাৰোঁ। চিম্পুল কথা। চোৱা যিটো, তুমি প্লিজ মোক বুজিব চেষ্টা কৰা। মোৰ মা দেউতা বুঢ়া হৈ আহিছে, সিহঁতে নিজে একো কৰিব নোৱাৰে। এইখিনি সময়ত সিহঁতক মই সঁহাৰি দিয়াটো মোৰ ভুল নেকি? আচ্ছা, মোৰ দেউতাৰতো মোৰ বাহিৰে কোনো সঁহাৰি নাই? তুমি মোক বিয়া কৰাইছা, তোমাৰ অলপো দায়িত্ব নাই নেকি? মোৰ লগতে মোৰ মা দেউতাকো যে চোৱা চিতা কৰিব লাগে। দায়িত্ব? মই তোমাৰ দায়িত্বহে ল'ম, তোমাৰ মা দেউতাৰ দায়িত্ব কিয় ল'ম? তোমাৰ মা দেউতাৰ দায়িত্ব ল'বলৈ তোমাৰ দাদা আছে। আৰে যিটো, মই দাদাৰ লগত কথা পাতিছোঁ, দাদাই ডাইৰেক্ট নাকচ কৰি দিছে, আৰু এনেকুৱা সময়ত তুমিয়ে মোৰ শেষ ভৰসা। আৰে সেইটো তোমাৰ হেডে। তোমাৰ মা দেউতাৰ দায়িত্ব তুমি আৰু তোমাৰ দাদাই ল'ব লাগিব, মই কিয় ল'ম? মোৰ এইখন কি তুমি বৃদ্ধাশ্ৰম বুলি ভাবিছা নেকি? তুমি টেনশ্যন নল'বা, মা দেউতা মোৰ লগত মাত্ৰ 2-3 বছৰহে থাকিব। তাৰপিছত কিবা নহয় কিবা ব্যৱস্থা এটা মই কৰি দিমতো। কি ক'লা তুমি? 2-3 বছৰ? আৰে তোমাৰ মা দেউতাকতো মই 2-3 দিনো থাকিব নিদিওঁ। 2-3 বছৰটো বহুত দূৰৰে কথা। তুমি মোৰ দেউতাক 1 মাহো থাকিব নিদিলা, আৰু তোমাৰ মা দেউতাক মই 2-3 বছৰ থাকিব দিম? কেতিয়াও নহ'ব। চোৱা জমি, একদম চিম্পুল কথা। তোমাৰ সুখৰ কাৰণে মই সকলো কথা শুনিছোঁ, আৰু মোৰ সুখৰ কাৰণেও তুমি সকলো কথা শুনিব লাগিব। নোৱাৰে ইয়াত কোনো থাকিব। আচ্ছা, তুমি তাৰমানে মোৰ মা দেউতাক মোৰ লগত থাকিব নিদিয়া? তেতিয়াহ'লে শুনা, মই তোমাৰ পৰা ডিভ'ৰ্চ বিচাৰোঁ। কি? ডিভ'ৰ্চ? দিয়া, তোমাৰ এই ধমকিক মই ভয় নকৰোঁ, কাৰণ মোৰ দেউতা যেতিয়া ইয়াত থাকিব আহিছিল তেতিয়াও তুমি এই ডিভ'ৰ্চৰ ধমকিয়ে মোক দিছিলা। কিন্তু আমাৰ ভাগ্য ভাল, দেউতাই মোক বুজাইছিল, আৰু আমাৰ সুখৰ সংসাৰৰ কাৰণে দেউতাই ইয়াৰ পৰা গুচি গৈছিল। এতিয়া মই তোমাৰ এই ধমকি খাতিৰ নকৰোঁ। মুঠতে তোমাৰ মা দেউতাই ইয়াত থাকিব নোৱাৰে। যিটো, তুমি তাৰমানে মোক সঁচাই ডিভ'ৰ্চ দিব ওলাইছা? আৰে মইতো এইবাৰ তোমাক ভয় খুৱাবৰ কাৰণে কৈছিলোঁ। সঁচাই, যিজনী ছোৱালী মোক বুজি নাপায়, মই তাইক কিয় বুজিম? আৰু বাৰে বাৰে ময়ে তোমাৰ ওচৰত সৰু হৈ আহিছোঁ। কিয় জানা? মই তোমাক সঁচা ভাল পাওঁ। মোৰ ভুল হৈছিল, আই এম ছ' চৰি। মোৰ মা দেউতাৰ লগত এইবোৰ হোৱাৰ কাৰণেহে মই ৰিয়েলাইজ কৰিছোঁ। মই এতিয়াহে ভাবিছোঁ তোমাৰ দেউতাই কিমান কষ্ট পাইছিল। চৰি। আজিহে তুমি ৰিয়েলাইজ কৰিছা নিজৰ ক্ষেত্ৰত হোৱা কাৰণে, কিন্তু সেই সময়ত কিয় নাভাবিলা মই কি ফিল কৰিছিলোঁ? সঁচাকৈ যদি তোমাৰ মাফ খুজিবৰ মন আছে, তেনেহ'লে মাফ মোক নহয়, দেউতাক খুজিব লাগিব। কাৰণ
মোতকৈ বেছি কষ্ট দেউতাই পাইছে। তোমাৰ মা দেউতাক আহিব দিবা। মই তোমাৰ নিচিনা নহয়।